গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল কলা হলো আপনার সকলকে জানালো স্বাগতম আর ভিডিওটা আরম্ভ করা আর এইটো মানে ভ্লগ হিসাবত নহয় মানে এইটো মানে কিছুমান কথা আলোচনা কৰিম আৰু আপোনালোকক দেখি দিম কালত আলোচনা কৰিম থামনেল যাইতে চাই আপোনালোকে সকলোৱে গম পাইছে আৰু মোৰ লগত যিহেতু আছে থামনেলত আৰু যাৰ ফটো দেখা পাইছে পুৰা আছে আৰু আমি তাৰমানে তাক মানে অলপ কেইটামান প্ৰশ্ন অলপমান কৰোঁ কৰি মানে একে ভ্লগ চগ বনাই দেখুৱা মানে সিমান এটা টাইমো পোৱা নাই আৰু যিহেতু মানে আমাৰ মানে ৰবিবাৰে এটা হেৰি জগত আছে মানে চাইকেল লৈ অলপমান ঘূৰিম দেই আৰু এনেকৈ আৰু হেৰি এটা আছে য'ত ঠাণ্ডা এটা আছোঁ আৰু আমি গোটাই লগো মই এনেকৈ আছোঁ আৰু কেইটামান থাকি কিনে আৰু মানে এতিয়া মই যিহেতু মানে কোনো ধৰণৰ ভিডিঅ' চিডিঅ' অহা নাই ইমান দিনে এতিয়া আপোনালোকে ভাবিছে মৰছি নেকি মৰা নাই এতিয়া অলপমান মানে প্ৰশ্ন সুধোঁ আৰু ভিডিঅ'টো বেছি মানে হেৰি নাতকৈ পুৰা তাকে এতিয়া প্ৰশ্ন সুধি লওঁ তো আপোনালোকে মই তাকো বহি লওঁ তো ফাইনেলি বহি ল'লোঁ আমি দুয়ো আৰু লগো মই যিহেতু তোমাক এটা প্ৰশ্ন সুধাৰ কাৰণে এইটো ভিডিঅ'টো বনাইছোঁ বেছি বেলেগ প্ৰশ্ন নহয় মেইন কথা তুমি ইউটিউবত কিয় নাম লে সেইটো একবাৰ কৈ দিয়া ইউটিউবত কিয় নাম লো এতিয়া মই তুমি গম পাইছা বিগ বছত গৈছিলোঁ ৰাকেশে মাতিছে তাতে অলপ মই ভাল কিবা দেখিছোঁ কিবা এটা টেলেণ্ট দেখিছোঁ টেলেণ্টটোৰ কাৰণে মোক মানুহবিলাক ভাল পোৱা হৈছে সেইকাৰণে ইউটিউব চেনেলটো খুলি দিলোঁ সেইটোৱে আৰু ইউটিউবৰ পৰা তুমি মা দেউতাৰ পৰা কিবা সহায় পাইছা না ইউটিউবৰ পাইছোঁ মা দেউতাৰ পৰা মই ছাপোৰ্ট পাইছোঁ তাৰমানে 100ৰ ভিতৰত 99% পাইছোঁ মই ঘৰৰ পৰা ছাপোৰ্ট পাইছোঁ সেইকাৰণে মই এখানিক গ'লে হয়তো মই উঠি যাব পাৰিছোঁ নহ'লে নল্লো আৰু তুমি এটা হেৰিত পূৰা হেৰি হৈছিলে কি বুলি কয় মোৰ নাম লকো সেইটো একবাৰ পূৰা হেৰি হৈছিলে সেইটো পক' মোবাইল চলাইছিলে পক'টো এতিয়া কি হ'ল সেইটো একবাৰ কৈ দিয়া পক' মোবাইলটো ডিছপ্লে গৈছে এইটো এইবাৰ চেমচাং চলাই আছোঁ মই এইবাৰ মোবাইলটোৰ এইটো কেমেৰা হে হ'ব পাৰে কিন্তু কোৱালিটি গেছ বম কোৱালিটি যায় তাৰমানে মোৰ সেইটোতকৈ ভাল এইটো মোবাইল মোৰ নহয় বাৰু মই কিনিম ভাল মোবাইল এটা কিনিম তোমাৰ গমেই পাইছোঁ আমাৰ ভিডিঅ' নেতা আজি ভিডিঅ' নেতা ভিডিঅ'টো মানে কিয় নেতা তোমাক এবাৰ কৈ দিয়াচোন এইটো বাৰু গোটাই ৰাইজক বাৰু ভিডিঅ'টো নেতাৰ কাৰণটো হ'ল মোৰ মেট্ৰিকটো আহি আছে না সেইবাবে মই ভিডিঅ' চিডিঅ' নেতাও সেইকাৰণে অলপ পঢ়িব লাগিব না নহ'লে মোৰ মানুহবিলাক ক'ব এই মেট্ৰিকটো আছে ভিডিঅ' বনাওঁতে গ'ল পঢ়া চঢ়া বাদ দিছে সেনা এনেকৈ সেইবাবে মই অলপ পঢ়াত লাগিম পঢ়া কেনে চলিছে নাই পঢ়া চঢ়া বিশ্বাস কৰা মই পঢ়া লোৱাই নাই কিতাপ বিদ্যা মা কচম লোৱা নাই কিতাপ লোৱাই নাই এতিয়া ভালকৈ পঢ়িম এতিয়া একেদিন এই পঢ়া সময়ত নাহে এতিয়া সেই মোবাইলত চোৱাৰ কথাই পঢ়া কিনো কৰিম এতিয়া মই লাইফটোত জহাই যাই আছে মই হয়ে যাই আছোঁ আগৰ চাকাত প্ৰথম প্ৰেম কেইটা কৰিছিলি প্ৰথম প্ৰেম কৰা নাই মই প্ৰেম মোৰ লগত নহয় প্ৰথম প্ৰেম কেইটা আছিলে কৈ দিয়া প্ৰথম প্ৰেম এতিয়া মই সেই প্ৰেম বুলি নাহে দিয়া মোৰ মনো শুনি ভাল পাব প্ৰেম বুলি নাহে সেনা আগতে একদম প্ৰথম কিমান চন্ত নিদিলে মই ভাল পাওঁ আপি ভাল পোৱা নাই মোৰ এতিয়াও না বৰ্তমান নাইও নালগেও আজিকালি পোৱাই নাই নেকি পোৱা নাই বুলি নহয় পালিও মোক নাংগে মই বস্তু এটা তাৰমানে মই তুমি ভাবিছা মোবাইলটো দেখি চাই আছা ভাবছি গুৰুত্ব দিয়া নাই তুমি ভাবি আছ নহয় মই ভিডিঅ' এটা আপলোড কৰি আছোঁ সেইকাৰণে মই মানে সেই কৰিব পৰা নাই কিছিল এই ৰ'বা মই এটা কাম কৰিব মই ইউটিউব ষ্টুডিঅ' গ'লে আছোঁ ডেটটো দিছিলোঁ এইটো মোবাইল সেইকাৰণে বাকী তোমাৰ খবৰ কেনে আছোঁ আৰু তোমাৰ সেইটো ইউটিউব চেনেলটো উৰিয়ে গ'ল সেইটো কেদাৰনাথ যাবা না নাযাওঁ ডাইৰেক্ট কম মোৰ লগত কেদাৰনাথ পূৰা যাম সেইটো হ'ব আৰু যিহেতু চাইকেল ৰাইডটো আমি যাম ৰবিবাৰে চাইকেল ৰাইডটো হ'ব পাৰে মানে চান্স 90% 10% নহয় হোৱা 10% আছে নহয় 90 আছে সেইটো মোৰ মোবাইলটো নহ'লে নাই যাব লাগিব যাম বুলি কৈছোঁ যাবাই লাগিব পক' মোবাইলটো হয়তো মই পক' মোবাইলটো ডিছপ্লে লগাম ডিছপ্লে লগাব লাগিব এখনি সেনা সেনেকৈ যাব লাগিব পক'টো এতিয়া ডিছপ্লে লগাবি নে না হেৰি কৰিবি মানে এতিয়া ছাত্ৰটো পক' মোবাইলটোতে যিহেতু ভাইৰেল হৈছে এতিয়া পক' মোবাইলটো কিয় চলাবাই দিলি সেনে নহয় পক' মানে মই মোবাইলটো এইটো চলাই আছোঁ এইটো বেয়া পোৱা নাই মই চব ঠিকে পাই আছোঁ সেইকাৰণে মই আৰু কিনো পক' মোবাইল চবাইল মানেনো কি আছে চলিব পাৰিলে হ'ল মানুহে একবাৰ ডাইলগটো মাতিচোন আগৰ নাম নকওঁ মই অলপ বেছিকৈ মোবাইল চলাব অকণমান দমদিলি কৰি দিম তহঁতক এইটো মোবাইলতো চাৰি এটা ওলাইছোঁ পক' মোবাইল এৰি ধৰিলোঁ এইবাৰ মই চেমচাং পক' মোবাইল এৰি মই ধৰিলোঁ এইবাৰ মই চেমচাং কি চৰকাৰী চাকৰি কৰিম চৰকাৰী চাকৰি ৰিটায়াৰ হোৱাৰ পিছত নাপাই পেঞ্চন সেই এটা মোৰ মস্ত টেনশ্যন সেই টেনশ্যনত পৰি মই যাওঁ টিউশ্যন সেই ভালকৈ মিলাব পৰা নাই হয়তো ভালো হোৱা নাই সেই মোৰ লগত যি বস্তুটো আমি চাই দিওঁ ওলাবি চলা ফুটা নাই দে কি কৰিম ভিক্ষাৰী যাত মই সেই তোৰ কথা লাইন আজি ভিডিঅ'টো আৰু বেছি হেৰি কৰি থকা নাই সিমান গৰমত ৰ'দত নাই ৰ'দত বহুত বহিলোঁ আৰু সিমান বহা ৰ'দৰ কাৰণে ইমান ইচ্ছা নহৈছে যদি ভিডিঅ'টো ভাল আছে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম ধামাকা ভিডিঅ'ৰ সৈতে ৰাইড যাব হ'ব পাৰে মানে হ'ব আৰু মইতো ডাইৰেক্ট সামনে আপোনাৰ নেক্সট ভিডিঅ'ত গম পাব আৰু পূৰা
থাম্বনেল চাই কিনে ক্লিক কৰি ল'ম নেক্সট ভিডিঅ'ত বাই বাই